বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ যে ই-শ্ৰম অৰ্থাৎ শ্ৰমিক কাৰ্ডখন আমি কিয় বনাব লাগে। ইতিমধ্যে চলি থকা শ্ৰমিক কাৰ্ডৰ বিষয়ে বহুতো মানুহ অৱগত নহয়। তাৰে বহুতো মানুহ অৱগত আছে যদিও এই কাৰ্ডখনৰ পৰা কি বেনিফিট লাভ কৰিব পাৰি এই বিষয়ে অৱগত নহয়। যদি আপুনি এতিয়াও শ্ৰমিক কাৰ্ড বনোৱা নাই, তেনেহ'লে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানি লওক যে শ্ৰমিক কাৰ্ডখনৰ গুৰুত্ব কি, এই কাৰ্ডখন কিয় বনাব লাগে, এই কাৰ্ডখন বনালে কি আঁচনি আপুনি লাভ কৰিব পাৰিব, এই কাৰ্ডখনৰ পৰা ভৱিষ্যত দিনত আপোনাৰ কি লাভালাভ হ'ব। বন্ধুসকল, আজি মই এই বিষয়ে সম্পূৰ্ণ ডিটেইলছ কৈ যাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, প্ৰথমে মই আপোনালোকক এটা ৱেবছাইট দেখাই লৈছোঁ। চাওক, সেইটো হ'ল মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট। চৰকাৰৰ তৰফৰ পৰা যোৱা 26 তাৰিখে এই ৱেবছাইটটো মুকলি কৰা হৈছে। চাওক, আপোনালোকে যদিহে দেখে এই যিটো ৱেবছাইট মুকলি কৰা হৈছে আৰু নতুন যিটো প্ৰজেক্ট চৰকাৰে ইতিমধ্যে লঞ্চ কৰিছে, সেই প্ৰজেক্টটোৰ নাম হ'ল ই-শ্ৰম। চাওক, ইয়াত ই-শ্ৰমৰ তলত লিখা আছে যে নেশ্যনেল ডাটাবেছ অফ আনঅৰ্গেনাইজড ৱৰ্কাৰ। মই এতিয়া আপোনালোকক দেখুৱাই লওঁ যে এইটোৰ গুৰুত্ব কি আছে আৰু এইটো বনোৱা কিয় হৈছে। এই ই-শ্ৰম কাৰ্ডখন যিখন এতিয়া বনাবলৈ কোৱা হৈছে, এইখন কিহৰ কাৰণে বনাব লাগিব, কি লাভালাভ হ'ব। চাওক, ইয়াত প্ৰথমে কোৱা হৈছে যে ই-শ্ৰমিক কাৰ্ডৰ লাভালাভ এই পৰ্টেলটোৰ বাবে আপোনাৰ বাবে উপলব্ধ সকলো লাভালাভৰ সম্পূৰ্ণ তথ্য আমাৰ প্ৰবন্ধত দিয়া হৈছে। অনুগ্ৰহ কৰি ইয়াক মনোযোগেৰে পঢ়ক। তললৈ লিখা আছে যে যদি দুৰ্ঘটনাজনিত কাৰণত আপোনাৰ মৃত্যু হয়, তেন্তে আপোনাক 2 লাখ টকা দিয়া হ'ব। আংশিক প্ৰতিবন্ধতাৰ ক্ষেত্ৰত 1 লাখতকৈ অধিক প্ৰদান কৰা হ'ব। যদিহে আপুনি ডিচেবল বা হেণ্ডিকেপ্ড হয়, তেনেহ'লে আপুনি 1 লাখতকৈ অধিক টকা লাভ কৰিব। ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰি আপুনি সামাজিক সুৰক্ষা আঁচনিৰ লাভালাভ লাভ কৰিব। ই-শ্ৰম পৰ্টেলত যদি আপুনি পঞ্জীয়ন কৰে, তেনেহ'লে চৰকাৰৰ তৰফৰ পৰা যিখিনি সুৰক্ষা আঁচনি আছে সেইখিনি লাভ কৰিব পাৰিব। পঞ্জীয়ন কৰাৰ পাছত আপোনাক এবছৰৰ বাবে প্ৰিমিয়াম তৰংগ প্ৰদান কৰা হ'ব। চাওক, পঞ্জীয়ন কৰাৰ পাছত আপুনি 1 বছৰ এটা বীমা লাভ কৰিব, যিটোৰ প্ৰিমিয়াম চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব। ইয়াৰ জৰিয়তে আপুনি প্ৰব্ৰজনকাৰী শ্ৰমিকৰ কৰ্মশক্তি অনুসৰণ কৰিব পাৰে। এই পৰ্টেলৰ জৰিয়তে আপোনাক বীমা যোজনা, বীমা আৱৰণো প্ৰদান কৰা হ'ব। চাওক, যদিহে আপুনি ই-শ্ৰম কাৰ্ডখনত ৰেজিষ্ট্ৰেশ্যন কৰে, তেনেহ'লে আপুনি এটা বীমা লাভ কৰিব, যিটো বীমাৰ ম্যাদ থাকিব 1 বছৰ। কিন্তু 1 বছৰৰ পাছত যদিহে চৰকাৰে আকৌ আপোনালোকক বীমা দিব বিচাৰে, তেতিয়া চৰকাৰে আকৌ এখন নতুন বীমা ৰিনিউৱেল কৰি দিব। যদি আপুনি ইয়াত লগ ইন কৰে, তেন্তে আপোনাৰ চাকৰি পোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। ইয়াত যিটো চাকৰিৰ কথা কোৱা হৈছে, এইটো নহয় যে কেৱল চৰকাৰী চাকৰিৰ কথা কোৱা হৈছে। চাওক, আপুনি যেতিয়া এই পৰ্টেলটোত ৰেজিষ্ট্ৰেশ্যন কৰিব, তেতিয়া যিখিনি নতুন কোম্পানী আমাৰ অসমত লঞ্চ হ'ব বা ইষ্টাব্লিছ হ'ব, তেতিয়া সেই কোম্পানীক আমাৰ চৰকাৰৰ তৰফৰ পৰা এখন ডাটাবেছ দিয়া হ'ব যে এনেকুৱা এজন এমপ্লয়ী আছে। যদিহে আপোনালোকৰ প্ৰয়োজন হয়, তেনেহ'লে আপোনালোকে এই এমপ্লয়ীসকলৰ লগত যোগাযোগ কৰিব পাৰে। তেতিয়া আপোনালোকৰ কি হ'ব, যিকেইটা নতুন কোম্পানী এষ্টাব্লিছ হ'ব, সেই নতুন কোম্পানীত আপুনি চাকৰি পোৱাৰ সম্ভাৱনা বেছি থাকিব। আৰু চাওক, ইয়াত তলত লিখা আছে যে ইয়াৰ জৰিয়তে আপোনাক বিত্তীয় সমৰ্থনো প্ৰদান কৰা হ'ব, অৰ্থাৎ ফাইনেন্সিয়েল ছাপোৰ্ট কৰা হ'ব চৰকাৰৰ তৰফৰ পৰা। কেইদিনমানৰ আগত যেতিয়া লকডাউন হৈছিল, তেতিয়া চৰকাৰে বহুতো মানুহক ফাইনেন্সিয়েল ছাপোৰ্ট কৰিব বিচাৰিছিল, কিন্তু পৰা নাই, কিয়নো টকাখিনি দিছিলে পঞ্চায়তত। কিন্তু পঞ্চায়তত এইখিনি দিয়াৰ বাবে বহু ধৰণৰ খেলিমেলি হৈ যায়। সেইবাবে ডাইৰেক্ট বেনিফিচিয়াৰী একাউণ্টত আহি টকাখিনি দিবলৈ চৰকাৰে বহুখিনি অসুবিধাৰ সন্মুখীন কৰিব লগা হয়, কিয়নো চৰকাৰৰ ওচৰত তেনেকুৱা কোনো নিৰ্দিষ্ট ডাটাবেছ নাই। সেইকাৰণে আমাৰ চৰকাৰে তেনেকুৱা ডাটাবেছ বিচাৰিছে যাতে গোটেই ভাৰতবৰ্ষৰ যিসকল শ্ৰমিক নাগৰিক আছে, সেই শ্ৰমিক নাগৰিকসকলৰ ডাটাবেছখিনি লাভ কৰিবলৈ। চাওক, ইয়াত মই আৰু এটা কথা আপোনালোকক দেখুৱাই লওঁ। ই-শ্ৰম পৰ্টেলৰ বাবে কোনে অনলাইন পঞ্জীয়ন কৰিব পাৰে।
যিসকলে এই পৰ্টেলত নিজকে পঞ্জীয়ন কৰিব পাৰে তেওঁলোকৰ বিষয়ে সম্পূৰ্ণ তথ্য আমাৰ প্ৰসংগত আপোনালোকক প্ৰদান কৰা হৈছে। গতিকে তলত দিয়া বিৱৰণবোৰ সাৱধানে পঢ়ি লওক। ইয়াত মই আপোনালোকক কেইটামান অপশ্যন দেখুৱাই লওঁ যে কোনসকল মানুহে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। কোনসকল মানুহ ইয়াৰ বাবে এলিজিবল হ'ব। ইয়াত কোৱা হৈছে ভাগ বতৰা কৰা ব্ৰিক কিলন শ্ৰমিক, লেবেল লগোৱা আৰু পেকিং কৰা, পাচলি আৰু ফল বিক্ৰেতা, প্ৰব্ৰজনকাৰী শ্ৰমিক, হাউচমেইড, কাঠ মিস্ত্ৰী, চেৰিকালচাৰ শ্ৰমিক, ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক, কৃষি শ্ৰম, পথ বিক্ৰেতা, আশা কৰ্মী। চাওক, ইয়াত আশা কৰ্মী যিসকল আছে তেওঁলোক চৰকাৰী মানুহ, কিন্তু ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। গাখীৰ ঢালি থকা কৃষক, নিমখ কৰ্মী, অটো ড্ৰাইভাৰ, চেৰিকালচাৰ কৰ্মী, নাপিত, বাতৰি কাকত বিক্ৰেতা, ৰিক্সা চালক, মাছমৰীয়া, মিলৰ শ্ৰমিকসকল, আৰু ইয়াত কোৱা হৈছে পশুপালন কৰ্মী, টেনাৰী কৰ্মী, নিৰ্মাণ আৰু নিৰ্মাণ কৰ্মী, চামৰাৰ কৰ্মী, যিসকলে চামৰাৰ বিজনেছ কৰে সেইসকলৰ কথাও ইয়াত কোৱা হৈছে, আৰু ঘৰুৱা কৰ্মচাৰী। আৰু বহুকেইটা অপশ্যন আছে, মই নেক্সট বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাম। কিন্তু এইখিনি যিখিনি অপশ্যন আছে সেইখিনি পুৰুষ আৰু মহিলা উভয়ে আপোনালোকে এই পৰ্টেলটোত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। 16 বছৰ বয়সৰ পৰা 59 বছৰলৈকে সকলো মানুহেই ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে সম্পূৰ্ণ বিনামূলীয়া এটকা পইচাও দিব নালাগে। কিন্তু বন্ধুসকল, আপোনালোকক মই এটা কথা কৈ থওঁ যে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। বহুতো মানুহ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই, কিয়নো চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে আপোনালোকে পাৰিলে এইটো CSCত গৈ অৰ্থাৎ কমন ছাৰ্ভিচ চেণ্টাৰত গৈ ৰেজিষ্ট্ৰেশ্যন কৰাই লওক। কিন্তু কমন ছাৰ্ভিচ চেণ্টাৰত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনালোকৰ ওচৰততো কমন ছাৰ্ভিচ চেণ্টাৰ ID পাছৱৰ্ড নাই। বন্ধুসকল, যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে, মই আপোনালোকৰ বাবে নেক্সট এটা ভিডিঅ' লৈ আহিম অতি সোনকালে। যিটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে কমন ছাৰ্ভিচ চেণ্টাৰৰ জৰিয়তে আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আৰু যিহেতু CSC ID থাকে, যদিহে আপোনাৰ সেই CSC IDটো নাই, সেই CSC IDটো ক'ত পাব, কেনেকৈ পাব, সম্পূৰ্ণ মই আপোনালোকক দেখুৱাই দিম।